সৰস্বতী পূজাৰ নামত আজি খিচিৰি ভাত খাই আহিলো ভেটেনাৰী কলেজত খানাপাৰাত। পিছে বহুত বেছি খালো, বহি দিলো আৰু। কি খালো জানা? তাতে খিচাৰি খালো, বেঙেনা ভাজা খালো, বিলাহী টপ খালো, আৰু তাতে খালো ক্ষীৰ ভাত, আৰু তাতে খালো মিষ্টি। বহুত খালো। মানুহ বহুত নহয়, ইমান মানুহ। খাৱাৰ কাৰণে লাইন পাতি থাকিব লাগে। বুঢ়া গম পাইছো তক। মোক থৈ কিনে মনে মনে ওলাই গৈ কিনে তুমি তাতে ভাত খাই আহিলা। চালা বেলেগে চাচোন কিমান নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালীক লৈ কিনে ভাত খাই সকলোৱে মিলি সকলোৰে লগত কথা পাতি আহে। তুমি পিছে মোক থৈ কিনে অকলে অকলে যোৱা না বেলেগ আছে আৰু কোনোবা মানুহ চাবা নেকি? আৰু তুমি কোনোবা বিয়া পাতিব বিচাৰিছা নেকি আৰু বেলেগ ছোৱালীক? কমচে কম মোকো লৈ যা। ইমান ময়ো সাজ পোছাক ধুনীয়াকে কিনি ৰাখিছো, নতুন নতুন মই পূজাত পিন্ধিম বুলি। মোক নোকোৱাকে তুমি অকলে অকলে খাই আহিলা। বুঢ়া গম পাইছো দিয়ক তোমাক, আৰু নালাগে তোমাক। ময়ো একো নকওঁ, মনে মনে কালি যাম মই কৰবাত ঘূৰিব। কাজিৰঙা পিনে অকলে অকলে ঘূৰিম ময়ো নকওঁ। তোৰ বাপেকৰ সম্পত্তি মই খোৱা নাই ঘণ্টা। তোমাৰ পিছে পিছে যে মই দৌৰি থাকিম, মই বাপেকৰ ঘৰত খাই কিনে বহি বিন্দাছত থাকিম। তুমি কি জানা? দৰকাৰ